অঁ 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 এতিয়া লগতে আৰু অঁ ঠিকে আছে ঠিকে আছে ঠিকে আছে কবিতাটো এটা কাৰ মোৰ মাইকী মানুহ অঁ মাইকী মানুহ অঁ খুৰী গাব আৰু গাই দিয়ক দহিলে জীৱন তাই নিষ্ঠুৰ পৰাণ মোৰ হেৰুৱালোঁ জীৱনৰ সম্ভাৰ পদে পদে সুঁৱৰিছোঁ শোকত বিহ্বল হৈ জীৱন মোৰ তেনেই অসাৰ চেনেহৰ কণিকাবোৰ হৃদয়ত থাকে বায়ু মলয়াত বিলীন হৈ নাযায় যুগ যুগ ধৰি মোৰ হৃদয়ত পাব ঠাই যদিও তাই হৈ গ'ল বিদায় যিমান দূৰ পাৰিলোঁ কৰিলোঁ যতন মই অবিৰাম গতিত সদায় আয়ুষৰ মাৰ বেলি ইমানতে শেষ হৈ বিচলিত হ'লোঁ মই সদায় ৰুধিৰেই তাৰণা বিকৃতি ঘটিব মোৰ কৰিছিল হৃদয় স্পন্দন বৈশিষ্ট্য আছিল তাই প্ৰতিভক্তি অবলা যোগাইছিল কামত ইন্ধন পূৰ্ণাংগ জীৱন মোৰ চকু পিছে ভৰপূৰ বিলুপ্তি ঘটিল মোৰ তল ভিক্ষাৰা হবি মই এৰি গ'ল বঠাদানি হেৰুৱালোঁ মোৰ প্ৰিয় জন বাৰে বাৰে হৃদয়ত বিষাদৰ উন্মাদবোৰ অতিষ্ঠ কৰিছে সদায় পাহৰি যাবলৈ মই তিক্ত বচনে তাই নিদি গ'ল বিষাদ ভৰাই অতিথিৰ শুশ্ৰূষা অদম্য আছিল গৈ ভাৰসাম্য নগৈছিল হেৰাই বহিছিল কথাৰে সকলোৰে অন্তৰত নিদাৰুণ নাছিল সদায় আনন্দৰ সুবাহত বৰষিলে বজ্ৰপাত আকুলতা ব্যাকুল মনত এডোখৰ কলা ডাৱৰ ভাহি আহিল সন্মুখত কোমাল মোৰ বুকুৰ মাজত ৰুগীয়া হ'লেও তাই আছিল মোৰ দিশত অজানিতে বিজু হেৰু আই প্ৰাণ বায়ু উৰি গ'ল নিথৰ দেহা পৰি গ'ল সাৱটিলে বকুল ধৰাই হয় আপুনি আগৰ পৰা কবিতা লিখে নেকি আগৰ পৰাই পঢ়ি থকা অৱস্থাৰ পৰাই অঁ বৰ ধুনীয়া কবিতা গাইছে দেই আপুনি অঁ ভাল লাগিলে বৰ ধুনীয়া কবিতা অঁ শংকৰদেৱে পিছত 9টা লিখিলে অঁ অঁ নাই মানে নহয় আগৰ পৰা গাই দিব নেকি এবাৰ অঁ